এতিয়া বিশাখাহঁতৰ মানে দাই মানে কি সৰু ককাৰ মানে দহা খাবলৈ আহিছোঁ আমি। দহা নহয় কাজ। কাজ চৰি মোৰ অহা দেৰি হৈ গ'ল। এইবোৰ চব খোলা পৰি আছে আৰু এইবোৰ তোৰ অহা অকণমান দেৰি হৈ গ'ল আকৌ। মোৰ অহা দেৰি হ'ল মানে মানুহবোৰ চবে খাই বৈ মেলি গ'ল আৰু। হেল্ল' এভৰিৱান, বতৰ পিছত বহুত বেয়া। আজি নতুন এটা ভিডিঅ' লৈ আহিলোঁ দেই। নতুন ভিডিঅ' মানে মোৰ পুৰণাই ভিডিঅ', আপোনালোকৰ নতুন হ'ব পাৰে, কাৰণ আগতে এদিন লাইভ দিছিলোঁ যে সেইদিনাৰ ভিডিঅ' হয়। মোৰ এলেহুৱা স্বভাৱটোৰ কাৰণে মোৰ ভিডিঅ'বোৰ দিয়া বহুত দেৰি হৈ যায়। বহুত আগৰ ভিডিঅ' বহুত দেৰিকৈহে দিওঁ মই। এয়া আজি মই গ'লোঁ কি মোৰ গাঁৱৰ ওচৰৰে মানে এখন মৰাণ গাঁও আছে ওচৰতে, তালৈ বুলি গ'লোঁ। মোৰ লগৰজনী তাই সৰু পৰিয়ালত দহা কাজ পাতিছিলে, তালৈ বুলি তাই নিমন্ত্ৰণ জনাইছিলে। সেইকাৰণে নিমন্ত্ৰণ ৰক্ষা কৰি গৈছিলোঁ। যোৱাৰ আগতে আমাৰ বহুত কিবা কিবি হৈ গৈছিল, মানে নাজানো যে কি কৰিব লাগে, কি আচলতে তেওঁলোকৰ নিয়মটো অকণমান বেলেগ। তালৈ গ'লে বোলে নিজে ভাৰ লৈ যাব লাগে আৰু খোলা পাতি খাব লাগে। আৰু পিছত গম পালোঁ নিনিলেও হয়, ৰাজহুৱাকৈ কিবা এভাগ পাতে। আমি সেইবোৰ জনা নাছিলোঁ। সেইকাৰণে আমি ওলাই মেলিও আকৌ ৰখি যাবলগীয়া হ'ল মানে যিহেতুকে দাদাবোৰ দেৰিকৈ মনত পৰিলে যে আমি ভাৰ লৈ যাব লাগে। তেতিয়া লগৰজনীক ফোন কৰিলোঁ যে আমাৰ এতিয়া ভাৰ গোটোৱা নাই, আমি যাব নোৱাৰিম। তেতিয়া তাই ক'লে যে ৰাজহুৱা খোলা এভাগ পাতিছে, তহঁতি তালৈকে আহিব পাৰিবি। সেইবুলি ভাবিহে আমি আচলতে গ'লোঁ, নহ'লে তাই ফোন নকৰাহেঁতেন আমি নগ'লোৱেহেঁতেন সেইদিনা। আৰু তেনেকৈ মানে আমাৰ ভাবি থাকোঁতে যাওঁ নাযাওঁ কৰি থাকোঁতে আমাৰ বহুত দেৰি হৈছিল। 8:30, 9টামানো বাজিল প্ৰায়। মানুহবোৰ গৈও শেষ হ'ল, কাৰণ দিনৰ পৰাই কৰিছিলে সকলোবোৰ কাম। সেইকাৰণে ইমান ৰাতিলৈকেতো শেষেই হ'লগৈ। আমি প্ৰায়বোৰ বস্তু দেখি নাপালোঁ, অকল গায়ন বায়নযোৰা দেখিলোঁ, বাকী একো দেখি নাপালোঁ। আৰু আমাৰ এনেকুৱা অৱস্থা হ'ল, আমি ইমান দেৰিকৈ গৈ পালোঁগৈ, খোৱাবোৰো শেষেই হৈছিল প্ৰায়। আকৌ আমাৰ কাৰণে নতুনকৈ বনালে তেওঁলোকে, কষ্টহে দিলোঁ পিছে। আৰু বাকী ভাল লাগিল গৈ, কিন্তু একো দেখি নাপালোঁ দেই। দেখি নাপালোঁ মানে অকল গায়ন বায়নযোৰহে দেখিলোঁ, বাকী আৰু নিয়ম কানুন, লোকে কেনেকৈ খায়, তেওঁলোকৰ খোলাবোৰ, সেইবোৰ দেখি নাপালোঁগৈ। কিন্তু আকৌ নেক্সট এবাৰ যাবলৈ চেষ্টা কৰিম, যদি ওচৰত ক'ৰবাত পাতে। আৰু বাকী ভাল লাগিল। মোৰ ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ, আপোনালোকক একো দেখাব নোৱাৰিলোঁ, বেয়া নাপাব। নেক্সট এবাৰ ট্ৰাই কৰিম, যিহেতুকে মই একো দেখি নাপালোঁ, আপোনালোককো দেখাব নোৱাৰিলোঁ। নেক্সট এবাৰ আপোনালোকক ভালকৈ দেখাম। আজিলৈ ইমানেই, বাই বাই। মই এতিয়া ঘৰলৈ যাওঁগৈ।